ভাস্বতী চহৰীয়াৰ কণ্ঠ গম পালে। এতিয়া আহক আমি একেলগে দুয়োগৰাকী একদম এওঁলোকৰ যিটো মানে চবচে ছুপাৰ ডুপাৰ হিট নন্দৰ ঘৰে অকণমান শুনা দুয়োটাৰ কণ্ঠত। নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা নমস্কাৰ, ভইচ অফ সুভাষ ভিউএছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে যিসকলে নতুনকৈ আহিছে আপোনালোকে অকণো পলম নকৰি ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মোৰ ভাল ভাল ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু ইয়াতে আমাৰ অসমৰ লোকসংগীত লোককৃষ্টিবিলাক আমাৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা থলুৱা গীত মাত সকলোবিলাক পাই থাকিব। আৰু আপোনালোকৰ ওচৰতো যদি কোনোবা এনেকুৱা থলুৱা গীত মাত পৰিৱেশন কৰে, ওজাপালি, নাঙেলী গীত, বিয়ানাম, জোনানাম, থিয়নাম, আইনাম, ধাইনাম আটাইবিলাকে মোৰ যোগাযোগ কৰিব। আপোনালোকৰ প্ৰতিভাসমূহ মই প্ৰচাৰ কৰিবলৈ 24 ঘণ্টাই আপোনালোকৰ সেৱাত ব্ৰতী হৈ আছোঁ। এতিয়া আহক, আমাৰ অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে এটা চিনাকি সুৰ আছে, নন্দৰ ঘৰে। এই যে গানটো আছে মই প্ৰায় গাই থাকোঁ। এই যে গীতটো যিয়ে প্ৰথম গাইছিলে পিংকুমণি চহৰীয়া, তেখেতৰ সুযোগ্য কন্যা মোৰ সৈতে উপস্থিত আছে। আহক তেখেতৰ সৈতে অকণমান আমি বাৰ্তালাপ কৰোঁ। তেখেতে নাজানে কি বিয়ানাম জানে, বৰগীত জানে, আধুনিক গীত জানে, লোকগীত জানে, ধুনীয়া। আৰু আহক আমি তেওঁৰ সৈতে চিনাকি হওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী চহৰীয়া, মোৰ ঘৰ চিপাঝাৰৰ হাজৰিকাপাৰাত। আচ্ছা, এতিয়া আহক দৰ্শকসকল, ভাস্বতী চহৰীয়াৰ এটা সুন্দৰ মানে ভক্তিমূলক দিহাৰে বা গীতেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। হয়, মই এটি বৰগীতৰ অকণমানকৈ গাই দিছোঁ। ঠিক আছে। আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এই বৰগীতেৰে আমাৰ ভাস্বতীয়ে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিছে। আশা কৰোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাইছে। এতিয়া আহক ভাস্বতীৰ কণ্ঠত এটা দিহানাম শুনো আহক। কাৰাগাৰে গোসাঁই জন্ম ঘোৰমা নিশা হীৰা বৃষ্টি মেঘনাদে কপাইব সুন্ধৰা নাই 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 কেৱে গমকে নাপায় বসুদেৱে যুগমায়াক আনিলে হলাই। অ বসুদেৱে যুগমায়াক আনিলে হলাই। সুন্দৰ। কৃষ্ণৰ জন্ম কেনেকৈ হৈছিলে, কেনেকৈ যোগমায়াক থৈ এই যে উলট পালটটো আপোনালোকে গমেই পালে। সুন্দৰ কণ্ঠৰ অধিকাৰী ভাস্বতী। এতিয়া ভাস্বতী কি পঢ়ি আছে? মই এবাৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। ছেকেণ্ড ইয়াৰ। এইবাৰ এওঁলোকৰ মানে মাক দেউতাক ইমান সচেতন, তাৰমানে আৰাং বিৰিং গীতবিলাক গাব দিয়া নাই, ধুনীয়াকৈ দিহানাম গাব দিছে, লোকগীত চৰ্চা কৰাইছে, বৰগীত গাব দিছে, আমাৰ যিমানখিনি থলুৱা লোকসংগীত লোককৃষ্টি আছে আটাইবিলাক ধুনীয়াকৈ এওঁলোকক মানে ট্ৰেইনিং দিয়াইছে। এতিয়া আহক ভাস্বতীৰ কণ্ঠত এটা আমি লোকগীত শুনো আহক। প্ৰাণ কৃষ্ণ
পাৰি যোৱা ধৰণৰ সুন্দৰ এতিয়া কালজয়ী লোকগীত শুনিলে। এতিয়া ভাস্বতীহঁতৰ ঘৰত কোন কোন আছে মানে ঘৰত পৰিয়ালবৰ্গ? আমাৰ মা দেউতা মোৰ ভণ্টি এজনী আৰু মই। আচ্ছা, গতিকে ধুনীয়া 4টা পৰিয়াল আৰু 4টা পৰিয়ালে সৰু মাইনাজনীও ধুনীয়া একদম গায়। মাকৰ কথাটো ক'বই নালাগে, যিয়ে নেকি মানে দিহানামৰ ক্ষেত্ৰখনতেই হওক বৰগীতৰ ক্ষেত্ৰখনত তেওঁলোকে পুৰা দপদপাই ফুৰি আছে। বাৰু যিয়েই নহওক মাকৰ কণ্ঠটো আমি সেই খুব ভাল লগা সেই দিহাটো অকণমান পাছতে শুনিম বাৰু আমি এই একেলগে দুইজনীয়ে গাব। এতিয়া হওক আমাৰ দৰঙৰ আপুৰুগীয়া সম্পদ চিয়া গীত ভাস্বতীৰ কণ্ঠত শুনোৱা হওক। স্বামী গৰুৰ হনুমন্ত ও প্ৰাণ স্বামী গৰুৰ হনুমন্ত স্বামীনাথ জাম্বন্ত বিভীষণ কি প্ৰাণ স্বামীনাথ জাম্বন্ত বিভীষণ যমজে জনক হে প্ৰাণ স্বামী নাৰদ প্ৰহ্লাদ ও প্ৰাণ স্বামী নাৰদ প্ৰহ্লাদ স্বামীনাথ বাৰজন দায়িকী প্ৰাণ স্বামীনাথ বাৰজন বঢ়িয়া ধুনীয়া। আমাৰ দৰং জিলাৰ গৌৰৱ, দৰং জিলাৰ সম্পদ এয়াই হৈছে দৰঙী চিয়া গীত। দৰ্শকসকল, মই আপোনালোকক আকৌ জনাইছোঁ যে আপোনালোকৰ ওচৰে পাজৰে বা আপোনালোকৰ মাজৰে যদি কোনোবাই এনেকুৱা থলুৱা মানে লোকগীত, বৰগীত, চিয়া গীত, জোনানাম, বীৰনাম, দিহানাম, আইনাম, ধাইনাম, জিকিৰ জাৰি যিমান আমাৰ থলুৱা লোকসংগীত আছে যিয়ে চৰ্চা কৰি আছে তেওঁলোকক মই আহ্বান জনাইছোঁ আপোনালোকৰ প্ৰতিভাসমূহ বিকাশ কৰক। গতিকে আপোনালোকে মোৰ ইয়াতে নাম্বাৰ আছে, যোগাযোগ কৰিব আৰু আপোনালোকে যদি ভাল সেনেকৈ ধুনীয়াকৈ ভিডিঅ' কৰাৰ মোৰ প্ৰচেছটো দেখুৱাই দিম, তেনেকৈ প্ৰেৰণ কৰিব, আপোনালোকৰ মই সম্প্ৰচাৰ কৰিবলৈ সাজু হৈ আছোঁ। এতিয়া আহক সদৌ শেষত আমি ভাস্বতীৰ পৰা আৰু ভাস্বতীৰ মাকে এটা যে নন্দৰ ঘৰে গায়, আহক আমি সেইটো উপভোগ কৰোঁ। নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন ও ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন। আচ্ছা, এইটো স্থায়ীটো গ'ল অন্তৰা অকণমান। ৰাম ৰাম বনে বনে কেলি কৰা তুমি বনমালী ও যশোদা মাৰ তুমি প্ৰাণৰ পুতলি। ৰাম ৰাম নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাসাধন নেৰিবা বান্ধ ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন। ধেনু চাৰি
পবিত্ৰ কৰিলা বৃন্দাবন। ধন্যবাদ।